নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই আজি বনাইছোঁ এটা চাটনি ৰেচিপি। আহকচোন বলক তেন্তে কেনেকৈ বনালোঁ চাটনিটো এবাৰ চাওঁ। চাটনিটো বনাবলৈ মই লৈ লৈছোঁ এটা কেঁচা বিলাহী, কেইডালমান পদিনা, অলপমান তেতেলী, 3 ফুটা নহৰু, এটা ভোট জলকীয়া আৰু এটুকুৰা আদা। আৰু এতিয়া মই বিলাহীটো সৰু সৰু টুকুৰাকৈ কাটি ল'ম আৰু এনেকৈ কাটি লোৱাৰ পিছত মিক্সিত মাৰিবলৈ ভাল হয়। আদাখিনিও এনেকৈ কাটি লৈছোঁ সৰু টুকুৰাকৈ আৰু জলকীয়াৰ ঠাৰিডাল গুচাই দিছোঁ আৰু মিক্সি জাৰটোত এতিয়া মই বিলাহী কেইটুকুৰা দি দিছোঁ, আদা দিছোঁ, নহৰু কেইফুটা দি দিলোঁ। এতিয়া জলকীয়াটো দিম আৰু ইয়াত পদিনাখিনিও দি ল'ম। টেঙাটো আপোনালোকে কম বেছি পৰিমাণে দিব পাৰে। যদি আপোনালোকে টেঙাটো বেছিকৈ খায় তেতেলী অলপ সৰহকৈ দিব আৰু যদি কমাই খায় তেন্তে কমাই দিব আৰু পৰিমাণ অনুযায়ী নিমখ দি ল'ব আৰু আপোনালোকে চাটনিটোত ক'লা নিমখো ব্যৱহাৰ কৰিব পাৰে। আৰু মই ইয়াত পানী অলপমান দি এতিয়া চাটনিখিনি মিক্সিত মাৰি লৈছোঁ। এয়া চাওক চাটনি হৈ গ'ল, ইমান ধুনীয়া হৈছে কালাৰটো দেখিবলৈ। চাওক আপোনালোকে ভালকৈ। এতিয়া মই বাতি এটাত উলিয়াই লৈছোঁ চাটনিখিনি আৰু আপোনালোকেও এনেকৈ ট্ৰাই কৰিব, ঘৰতে বনাই খাব আৰু কেনেকুৱা হ'ল মোক কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগতে পায়। ধন্যবাদ।